নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো মই হেহতেকে পঢ়া এখন কিতাপৰ বিষয়ে। কিতাপখন হৈছে এইখন চাংপুৰ পৰা ব্ৰহ্মপুত্ৰলৈ, যিখন লিখিছে সকলোৰে পৰিচিত সাংবাদিক মৃণাল তালুকদাৰে। সো বলক পুনে পুনে আমি কিতাপখনৰ বিষয়ে আলোচনা কৰোঁ। চাওক, মৃণাল তালুকদাৰক আজিকালি মোৰ সাংবাদিক বুলি কোৱাতকৈ তেওঁক আচলতে মই লেখক বুলি ক'বলৈহে বেছি ভাল পাওঁ। যদিও সাংবাদিকবিলাকে আচলতে লিখিবলগীয়া হয়, তেওঁলোক একোজন লেখকেই হয়, তথাপিও ৰেগুলাৰলি কিতাপ নিজৰ নামত পাব্লিছ কৰা মানুহ কিন্তু খুব কম আছে অসমত। লেখক হিচাপে মৃণাল তালুকদাৰৰ লিখনিবিলাক, তেওঁৰ লিখাৰ ষ্টাইলটো কিন্তু অলপ বেলেগ ধৰণৰ, বাকী আন কাৰো লগত নিমিলে। আচলতে সাংবাদিক হিচাপে তেওঁৰ এটা এডভান্টেজ আছে যে তেওঁ বেলেগ বেলেগ জেগাবিলাক ঘূৰিবলৈ পায়, কিছুমান নিৰ্দিষ্ট বিষয়ত তেওঁ নিজে ষ্টাডি কৰিব লগা হয়। গতিকে তেওঁৰ কিতাপবিলাক কি হয়, ভূগোল, ইতিহাস আৰু ভ্ৰমণ কাহিনীৰ এটা বেলেগ ধৰণৰ সংমিশ্ৰণ হৈ যায়। তেওঁৰ বেলেগ বেলেগ কিতাপবিলাকো আপোনালোকে পঢ়িলে গম পাব যে তেওঁ কিতাপবিলাক এটা জ্ঞানৰ ভাণ্ডাৰ। তেওঁ সাধাৰণতে কিতাপবিলাক ভ্ৰমণ কাহিনীৰ নিচিনাকৈ লিখে, কিন্তু ভ্ৰমণ কাহিনীৰ নিচিনাকৈ লিখোঁতে তেওঁ যিখিনি ভৌগোলিক জ্ঞান দিয়ে, তাৰ লগতে অতীতৰ কাহিনীবিলাক, হিষ্ট্ৰীৰ যিটো নলেজ আনি ভৰাই দিয়ে, তাৰ লগে লগে তেওঁৰ কিতাপবিলাক কি হৈ যায়, এটা কমপ্লিট পেকেজ অফ নলেজ। এই কিতাপখনো আচলতে এটা ভ্ৰমণ কাহিনীয়ে হয়। নামটো দেখি নিশ্চয় গম পাইছে কিতাপখন সৰু, বৰ বেছি ডাঙৰ নহয়, কিন্তু ইয়াত যিমানখিনি নলেজ দিয়া আছে নহয়, ক'বলৈ ভাষা নাই মোৰ। এই কিতাপখনত তেওঁ বৰ্ণনা কৰিছে তেওঁৰ এটা সপোন, যিটো সপোন হ'ল ব্ৰহ্মপুত্ৰখনৰ একদম মানস সৰোবৰৰ পৰা, উৎপত্তি স্থলৰ পৰা নাৱেৰে আহি একেবাৰে ঢাকাইদি বাংলাদেশৰ মাজেৰে পাৰ হৈ বংগোপসাগৰত পৰালৈকে তেওঁ নাৱেৰে এটা যাত্ৰা কৰা এটা সপোন তেওঁৰ। কিন্তু সেই সপোনটো তেওঁ কমপ্লিট ফুলফিল কৰিব নোৱাৰিলে, তথাপিও আধা অংশ হ'লেও তেওঁ ফুলফিল কৰিব পাৰিলে, কাৰণ তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সোৱণশিৰি নামৰ জাহাজখনত শদিয়াৰ পৰা গুৱাহাটীলৈকে তেওঁ আহিবলৈ পালে। সেই যাত্ৰাটোকে তেওঁ এই কিতাপখনত খুব ধুনীয়াকৈ লিখিছে। ভাবি চাওক, আমি শদিয়াৰ পৰা গুৱাহাটীলৈকে বাছেৰে নাই যোৱা, গৈছোঁ ব্ৰহ্মপুত্ৰইদি নাৱেৰে। বাটত পাই গৈছোঁ প্ৰত্যেকখন জিলা, তাৰ লগে লগে নদী কাষৰীয়া গাঁওবিলাক, মানুহবিলাক, তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ সংস্কৃতি, ৰীতি নীতি। তাৰ উপৰিও আমি চৰ চাপৰিত লগ পাইছোঁ মাছমৰীয়াবিলাক, তাৰ লগে লগে খেতি বাতিবিলাক চৰ চাপৰিবিলাকত কৰা। আমি মাজুলীৰ কাষেৰে পাৰ হৈ গৈছোঁ, কিন্তু মাজুলীত নমা নাই। তাৰ পাছত ধৰক মানুহে কাজিৰঙাখন চাই আগফালৰ পৰা, আমি নদীৰ মাজৰ পৰা কাজিৰঙাখন চাইছোঁ পিছফালৰ পৰা। ব্ৰহ্মপুত্ৰত ধৰক হাতীয়ে পানী খাবলৈ গৈছে বা মহৰ জাক এটাই পানী খাবলৈ গৈছে, আমি নদীৰ মাজৰ পৰা চাইছোঁ, কেনেকুৱা লাগিব ভাবক। তাৰোপৰি বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ৰাতিপুৱা যদি আমি সূৰ্যটো উঠা দেখোঁ বা আবেলি সূৰ্যটো অস্ত যোৱা দেখোঁ, সেই দৃশ্যটো কেনেকুৱা এটা মনোৰম দৃশ্য হ'ব। এই কথাখিনিকে আচলতে কিতাপখনত খুব ধুনীয়াকৈ প্ৰকাশ কৰিছে। কিন্তু আপোনালোকে ভাবিব পাৰে যে নাৱেৰে শদিয়াৰ পৰা গুৱাহাটীলৈ গৈছে, সেইডোখৰতনো কি ছাছপেন্স বা এডভেঞ্চাৰ থাকিব পাৰে। এডভেঞ্চাৰ আছে, নথকা নহয়। কিতাপখন পঢ়িলে খুব ধুনীয়াকৈ গম পাব। আৰু তাৰোপৰি তেওঁ নিজৰ কাহিনীৰ লগে লগে আগবঢ়াই আহিছে অতীতৰ কিছুমান কাহিনী। অতীতত ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ অধীনত আছিলে, তেতিয়া বগা চাহাববিলাকেও কিছুমানে চেষ্টা চলাইছিলে যে ব্ৰহ্মপুত্ৰ উৎপত্তিস্থল মানস সৰোবৰৰ পৰা যদি নাও এখন লৈ চীনৰ চাংপু নদীয়েদি আহি অসমৰ ব্ৰহ্মপুত্ৰইদি পাৰ হৈ বাংলাদেশৰ যমুনাইদি গৈ যদি বংগোপসাগৰত পৰিবগৈ পাৰি নাও এখন লৈ, কেনেকুৱা এটা এডভেঞ্চাৰ হ'ব সেইটো। একেখনে নদী বৈ আহিছে বহুত দূৰ, কিন্তু দেখে দেখে তাৰ নামটো সলনি হৈ আহিছে, নদী কিন্তু একেখনে। সেইখন নদীৰে উৎপত্তি স্থলৰ পৰা গৈ পিনি সাগৰত পৰিবলৈ আজিলৈকে মানুহে বহুত চেষ্টা কৰিছে, কিন্তু আজিলৈকে কোনো সফল হ'ব পৰা নাই। ব্ৰহ্মপুত্ৰ আজিও দুৰ্ভেদ্য। সেই অভিযানবিলাকৰ আৰু সেই অভিযানকাৰীবিলাকৰ কিছুমান কাহিনী আছে এখন কিতাপত, যিখিনি কাহিনী অসমীয়া ভাষাত কিন্তু ক'তো নাপায়। সেইবোৰ একমাত্ৰ মৃণাল তালুকদাৰে জানে ক'ৰ পৰা কালেক্ট কৰি আনি আমাক দিছেহি। গতিকে তেওঁলৈ ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া এখন কিতাপ আমাক উপহাৰ দিছে, অসমৰ পঢ়ুৱৈসকলক উপহাৰ দিছে তেওঁ। কাহিনীবোৰ মই কৈ নিদিওঁ, কৈ দিলে কিতাপখন পঢ়াৰ আচলতে ছাছপেন্সটো নাইকিয়া হৈ যাব। এটা কথা কৈ দিওঁ, কিতাপখন প্ৰকাশ হৈছিলে 2007 চনত প্ৰথমতে, বনলতা প্ৰকাশনে প্ৰকাশ কৰা কিতাপ, আৰু বৰ্তমানৰ দাম হৈছে 150 টকা। 10% ডিছকাউণ্টত আনিছিলোঁ মই 135 টকা। চ' ইমানে আছিলে আজিৰ ভিডিঅ'টো, আজিলৈ ইমানে, বাই বাই।